হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? আশা কৰোঁ চবেই ভালে আছা। বিহু বুলি আজি নতুন ৰেচিপি এটা আনো তোমালোকৰ মাজলৈ ভাবিলোঁ। আচলতে আজি ৰেচিপিটো হ'ল বৰা চাউলৰ লাড়ু, আৰু বিহু বুলি ঘৰতে বনোৱা হৈছে। ভাবিছোঁ তোমালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো শেষলৈ চাই যাবা। ভাল লাগে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিবা। ব'লা আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰা চাউলখিনি ল'লোঁ, ডলাত ধুনীয়াকৈ মেলি লৈছোঁ। আচলতে কিবা থাকিব পাৰে ন, অলপ চাই লৈছোঁ। নিমখ দিছোঁ। তাৰপাছত নিমখখিনি ভালদৰে দিব, আৰু ইমান নিদিব, কম পৰিমাণে নিমখ অলপ দিব। তাৰপিছত নিমখখিনি ভালদৰে মিলাই লোৱা হৈছে। গোটেইখিনি মিলোৱাৰ পিছত তাত অকণমান আমি পানী এড কৰিম। পানী বেছি নিদিব, যাতে অলপ হয় সিমানখিনি দিব। পানী দিয়া হৈছে, ইমান নহয়, অলপ ছটিয়াই ছটিয়াই দিব ওপৰৰ পৰা। পানী অলপ দিব। তাৰপিছত পানীখিনি দি ভালদৰে সানি ল'ব গোটেইখিনি। পানী দিছোঁ মই। তাৰপিছত ভালদৰে সানি ল'লোঁ। চাব চাউলখিনি এনেকুৱা যে হ'ব, ইমানখিনি পৰিমাণে পানী দিব, বেছি পানী নিদিব। ভালদৰে সানি লোৱা হ'ল। তাৰপিছত কেৰাহীত দিলোঁ। ভাজি আছে আমাৰ বায়ে। ইমান ৰঙা কৰিব নালাগে, অকণমান জাষ্ট কালাৰটো আহিলেই হ'ল। ইমান কাৰাকৈ ভাজিব নালাগে। এইখিনি ভাজি থোৱা হৈছে, আৰু এইফালে এতিয়া মায়ে ভাজি আছে এইখিনি। আৰু মিক্সিত মাৰি ল'ম। মিক্সিত দিলোঁ। তাৰপিছত এতিয়া খুন্দিম। ভালকৈ ঢাকনখন মাৰি লৈছোঁ। মিক্সিটো ষ্টাৰ্ট কৰিছোঁ। দেখিছে, আৰু অলপ লাগিব, আৰু এবাৰ খুন্দিব লাগিব। আকৌ খুন্দিবলৈ দিছোঁ। তাৰপিছত চাওক ইমান ধুনীয়াকৈ হৈছে নহয়। মই আপোনাক লাৰি দেখুৱাই দিছোঁ। ইমানখিনি পৰিমাণে খুন্দিলেই হ'ব, তাত থাকি বেছি নালাগে। তাৰপিছত মিঠৈ পগাই লোৱা হৈছে। মিঠৈখিনি ভালদৰে পগাই লোৱা হৈছে। মিঠৈখিনি চাই ল'ব দেই, মানে আজিকালি দোকানৰ মিঠৈত বহুত কিবা কিবি মিহলোৱা থাকে। আৰু বেছি গৰমকৈ নিদিব, যাতে আপোনাৰ হাত পুৰিব পাৰে। অলপ ঠাণ্ডা হোৱাৰ পিছত মিঠৈখিনি দিব। তাৰপিছত ভালদৰে সানিব, আৰু অলপ অলপকৈ চাউলৰ গুড়িখিনি দি যাব। ভালদৰে মিক্স কৰিব। ধুনীয়াকৈ মিক্স কৰা হৈ আছে। ভালদৰে সানি ল'ব। তাৰপিছত সৰু সৰু লাডু বনাব। লাডুটোৰ পৰিমাণ আপুনি চাই ল'ব। আমি ইমান ভাল নালাগে ন, মিডিয়াম এটাই ভাল লাগে। বেছি ডাঙৰ হ'লেও ভাল নালাগে, বেছি সৰু হ'লেও ভাল নালাগে। মোৰ বায়ে বনাই আছে, এনেদৰে বনাব। গোল কৰি দিছে বায়ে ভালদৰে। তাৰপিছত চাউলৰ গুড়ি থাকিব, চাউলৰ গুড়িত অকণমান দি দিব, যাতে লাডুটো অকণমান টান হয়। যিহেতু বৰা চাউলৰ লাড়ু অকণমান টান খাই ভাল লাগে। চাউলৰ গুড়িত অকণমান দি দিব লাড়ুখিনি। এটা দুটাকৈ এনেকৈ বা বনাই আছে, আৰু হৈ গ'ল। তাৰপিছত আৰু অলপ ওপৰত দি দিব, যদি আপোনালোকে টান খাই ভাল পায়। আমাৰ ঘৰৰ ফেমিলিটোৱে এইটো লাড়ু বুলি ক'লে অকণমান টান খাই পেলাই ভাল পায়, ইমান ঢিলা ভাল নালাগে। লাডু হৈ গ'ল। তাৰপিছত আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা, আৰু চবেই ঘৰত বনাই পেলাই মোক কমেণ্ট কৰি জনাবা যে কেনেকুৱা হ'ল। আজিলৈ ইমানখিনিয়ে, বাই বাই।